চাওক না কি ধুনীয়া ভিউ চাওক ৱাও এয়া হৈছে গুজৰাটৰ সুৰত ফ্ৰেণ্ডছ আহমেদাবাদৰ পৰা সুৰতলৈ এতিয়া জেনেৰেল ডবাত যাব লগা হৈছে যিহেতু চিট নাই চাওক কেনেকুৱা ভিৰ Welcome to my YouTube channel Mr. Sunny Vlogs. So guys, মই আজি গৈ আছো গুজৰাট আৰু বৰ্তমান আছো বেবেজিয়াত ৰাতিপুৱা বাজিছে 6:30 11টা বজাত আমাৰ ট্ৰেইন আছে গান্ধীধাম এক্সপ্ৰেছ ফ্ৰেণ্ডছ ফাইনালি আমি ট্ৰেইনত উঠিলো গান্ধীধাম এক্সপ্ৰেছ 2 টায়াৰ এচি আমি বুক কৰিছিলো ট্ৰেইনৰ সিটটো একচুয়ালি আৰএচি হ'ল কনফাৰ্মেশন নহল মানে বহুত দিনৰ আগতে কাটিছিলো প্ৰায় 20 দিনৰ আগতে কিন্তু আৰএচিত লাগি গ'ল ৰিজাৰ্ভেশন এগেইনষ্ট কেনসেলেশন ট্ৰেইনৰ টিকেটৰ পইচা পুৰা লৈছে 7600 টকা লৈছে দুটা টিকেট কিন্তু এতিয়া বৰ্তমান সিট এটাই দিছে এটো কিন্তু বেয়া কাম কৰিছে ৰেন্টটো দুটা টিকেটৰে লৈছে কিন্তু এটা সিট দিছে ৰিজাৰ্ভেশন এগেইনষ্ট কেনসেলেশন ই আহিছে মোৰ লগত আৰু ট্ৰেইনখনৰ নাম হৈছে গান্ধীধাম এক্সপ্ৰেছ এতিয়া এখনত যাম গাইক আহমেদাবাদৰ পৰা যাম সুৰত দুখন ট্ৰেইন সলাব লাগিব এতিয়া এটা সিটত কেনেকে দুটা কম তাকে টেনশন হৈ আছে মাথাটো বেয়া হৈ গৈছে কি শুনুৱা ইয়াতে বহিছে সিটটোতে দুটা বহিব লাগিব শুবলৈ বহিব লাগিব এটা এনেকে পেলাই দিব পাৰি আৰু ওপৰত সিট আছে এটো বেলেগৰ সিট কিন্তু আগতে কনফাৰ্ম হলে এই দুটা সিট পোৱা যায় হৈ যায় আৰু এক্সট্ৰা কেবিন আছে এটো কেবিন এই কেবিনটো আমি এতিয়া এই দুটা পইচা দিছো 7600 টকা হয় কিন্তু এটা আৰএসি লাগি গল কাৰণে ৰিজাৰ্ভেশন এগেইনষ্ট কেনসেলেশন লাগি গল কাৰণে অনলি এটো সিট পাইছো অনলি এটো সিট এনেকুৱা সিটটো পালে কথাই নাছিলে যদি আৰএসিত এটো কনফাৰ্ম হৈ যোৱাহেঁতেন তেনেহলে দুটা ধুনীয়াকৈ শুবলৈ পাৰিলো হয় 2 টায়াৰত মানে কাটিলে এটা ক্ষেত্ৰতে ভাল সিটটো মানে বহুত ডাঙৰ হয় দুজন ধুনীয়াকৈ শুবলৈ পাৰে এজনে শুব দিয়ে এটা সিট কনফাৰ্ম হলে কনফাৰ্মেশন ফুললি পাই গলে কিন্তু এতিয়া মেইন কথা আৰএসিত লাগি যোৱাহেঁতেন এটো সিট পাই যোৱাহেঁতেন কোনো কথা নাছিলে দুজন ধুনীয়াকৈ শুবলৈ পাৰিলো হয় উপায় নাই আশা কৰি লাভ নাই যি হ'ল হৈ গ'ল কামাখ্যা ৰেলৱে ষ্টেচন মোৰ লগত যোনজন আহিছিলে তাক ওপৰত দি দিছো এটিৰ লগত কথা পতা হৈ গ'ল বৰ লাগি যায়গে বহুত লং জাৰ্ণি 3 দিন অলপ বাহিৰৰ ভিউটো এবাৰ চাই লওঁ ৰাতি সন্ধিয়া হ'লি বৰ্তমান ৰাতিয়ে হ'লহি টিটিক সুধিলো তেতিয়া কৈছে যে নিউ জলপাইগুৰিলৈকে ট্ৰেইনখন খালী যাব তোমালোকৰ যিহেতু আৰএচি লাগি আছে গতিকে যোনসমূহ খালী চিট আছে তোমালোকে শুবলৈ পাৰিবা লৈছো বাদাম খাই আছো বাদাম খোৱাটো ভাল নিউ কোচবিহাৰ পাৰ হলো নিউ আলিপুৰদুৱাৰো পাৰ হলো আৰু সাইডৰ যোনটো উইন্ডো ভিউ হয় ৰাতিৰ দৃশ্যটো চাই গৈ আছো ভাল লাগিছে মৰ্নিং ফ্ৰেণ্ডছ ৰাতিপুৱা খৰপৰা উঠিলো আৰু উঠি পেলাই চাহ একাপ খালো আজি হৈছে 12 তাৰিখ কাইলৈ পামগৈ আহমেদাবাদ তো ফ্ৰেণ্ডছ ফাইনেলি আমি পাই গ'লোহি লক্ষ্ণৌ উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ পাই গ'লোহি তো ফ্ৰেণ্ডছ ফাইনেলি লক্ষ্ণৌ ষ্টেচনত আছোঁ আৰু এটা ষ্টিং লৈ লৈছোঁ তাৰ পৰা ষ্টপেজৰ পৰা আৰু ট্ৰেইনখন ইয়াতে ৰখিছে বৰ্তমান আছোঁ লক্ষ্ণৌ ৰেলৱে ষ্টেচন ৰাতিপুৱা বাজিছে আৰু ৰাতিপুৱা উঠিলো উঠি আৰু এয়া চাই গৈ আছো নাজাৰা ফ্ৰেণ্ডছ ফাইনেলি আমি পাই গ'লোহি আহমেদাবাদ আপোনালোকে দেখিছে চাওক বৰ্তমান আহমেদাবাদ ৰেলৱে ষ্টেচনত পামহি আৰু 1:45 ট্ৰেইন অহা কথা মানে পোৱা গৈ কথা আছিলে ট্ৰেইনখন মানে এডভান্স গতিকে আমি ট্ৰেইনতে বৰ্তমান ৰখি আছো ট্ৰেইনখন ৰখাই দিলে আৰু এয়া হৈছে আহমেদাবাদ ৰেলৱে ষ্টেচন শুনি আছিলো আজি দেখিলো আহমেদাবাদ এতিয়া যাম ইয়াৰ পৰা সুৰতলৈ এখন ট্ৰেইন ধৰিব লাগিব আহমেদাবাদৰ পৰা জেনেৰেল ডবাত উঠি অৱস্থা হালত বেয়া হৈ গৈছে তো ফ্ৰেণ্ডছ আহমেদাবাদৰ পৰা সুৰতলৈ এতিয়া জেনেৰেল ডবাত যাব লগা হৈছে যিহেতু সিট নাই চাওক কেনেকুৱা ভিৰ জেনেৰেল ডবাত তো ফ্ৰেণ্ডছ ফাইনেলি সুৰত পাই গ'লোহি আৰু এতিয়া কিবা এটা খাব লৈছোঁ যিহেতু দুপৰীয়া একো খোৱা নাই এতিয়া ইয়াৰ ৰুটি লৈছোঁ লগতে ভাত দিছে ভাত কেইটামান দিয়ে পেটটো গধুৰ কৰিবৰ কাৰণে লগতে ৰুটি দিয়ে তো ফ্ৰেণ্ডছ ফাইনেলি মই গুজৰাটৰ সুৰতত পাই গ'লোহি আহি পেলাই আৰু এটা ধুনীয়া ৰুম লৈছোঁ ৰুমটোৰ বাহিৰৰ দৃশ্য আপোনালোকক দেখাম প্ৰথমতে মই ৰুমটো দেখাই লৈছোঁ কি সুন্দৰ ৰুম বহুত ধুনীয়া ৰুম হয়
এপিনে এটা টিভি আছে, দুখনকে বিচনা আছে, দুজনৰ কাৰণে বেষ্ট হয় যদি আপোনালোকে গুজৰাটৰ চুৰতত আহে। এনেধৰণৰ এটা ৰুম ল'ব আৰু ধুনীয়াকে আপোনালোকে এনজয়মেণ্ট কৰিবলৈ পাৰিব। এচি যদি লাগে এচি আছে, আলমিৰা আছে। মানে মই ৰুমটো দেখুৱা এটা উদ্দেশ্য হৈছে মেইন ভিউটো। মানে মই ইণ্ডিয়া বহুত জেগাত গৈছোঁ, ভাৰতবৰ্ষৰ মই সকলো জেগাতে বৰ্তমান গৈছোঁ, দিল্লী গৈছোঁ, মুম্বাই গৈছোঁ, কিন্তু আজি আপোনালোকক যোনটো ভিউ দেখাব লৈছোঁ বহুত ধুনীয়া ভিউ। এবাৰ দেখাই দিছে ভিউটো, চাওক চাওক না কি ধুনীয়া ভিউ, চাওক। ৱাও, এয়া হৈছে ড্ৰিম চিটি, সপোনৰ এখন চহৰ গুজৰাট। বহু দিনৰ পৰা ভাবি আছিলো এবাৰ আহিম বুলি, ফাইনেলি আহি গলো গুজৰাটৰ চুৰত। সৌন্দৰ্যময় এখন ফিউচাৰ চিটি। গুড মৰ্ণিং ফ্ৰেণ্ডছ, বৰ্তমান ৰাতিপুৱা উঠিলোঁ। বৰ্তমান আছোঁ গুজৰাটৰ চুৰতত আৰু ইয়াত দেখিছে দুখন বিচনা আছিলে আমাৰ, এখন বিচনা এখন বিচনা তাতে শুলোঁ। আৰু ৰাতিপুৱা ভিউ পইণ্টটো আপোনালোকক দেখাব লৈছোঁ, চাওক কি সুন্দৰ ভিউ পইণ্ট। এবাৰ ভিউ পইণ্টটো আপোনালোকে চাই লওক। তো ফ্ৰেণ্ডছ, ফাইনেলি অটোত উঠি পেলাই গুজৰাটৰ চুৰতৰ চিটিখন ভালকৈ চাই আছোঁ যে কেনেকুৱা হয় চিটিখন। বহুত ধুনীয়া সুন্দৰ চিটি হয়। যদি আপোনালোকে ফুৰিব আহিম বুলি ভাবিছে আহিবলৈ পাৰিব। এতিয়া বৰ্তমান আমি ওলাইছোঁ, মানে কাপোৰ চাপোৰ সকলোখিনি পেক কৰিলোঁ, যিহেতু ইয়াতে বহুত কেইদিন আছিলোঁ। এতিয়া বৰ্তমান ধুনীয়াকৈ চব ৰেডি হৈ গ'লোঁ। আৰু ৰুমটো বহুত ধুনীয়া, খুব সুন্দৰ ৰুম আছিলে। পাৰ ডে 1200 টকাকৈ লৈছিলে। ট্ৰেইন বৰ্তমান 3:52 আছে। এতিয়া আমি ৰুমৰ পৰা লৈছোঁ, 3টা বাজিছে বৰ্তমান। সময় আছে, পটাপট যাব লাগে ষ্টেচনলৈ, ষ্টেচনটো ওচৰতে। গতিকে আপোনালোকে চাই থাকক। এতিয়া যাম দিল্লীৰ পৰা যাম কোচবিহাৰ, কোচবিহাৰৰ পৰা যাম তাইক ঘৰ।